Welcome back to my YouTube channel ZD Blog. আজি এটা আনবক্সিং কৰিম মোবাইল মটো ব্লগ সেটআপ। তো বলক এটো আনবক্সিং কৰি চাও ভিতৰত কি আছে আৰু এটো আমি বাইকত ইনষ্টল কৰিম এই সেটআপটো আৰু বাইকত ইনষ্টল কৰি আমি আপোনালোকক ৰিভিউ দেখাম যে এই সেটআপটো কেনেকুৱা ধৰণে কি কাম কৰে। তো বলক ভিডিওটো আৰম্ভ কৰো। যদি আপুনি চেনেলটোৰ প্ৰথমতে আহিছে মোৰ চেনেলটোত প্ৰথম আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিব, ভিডিওটো ভাল পালে লাইক কৰিব, কমেন্ট কৰিব, শেয়াৰ কৰিব। বলক ভিডিওটো আৰম্ভ কৰো, এটো আনবক্সিং কৰো। এটো চাওক, মই এটো আপোনালোকৰ Amazonৰ পৰা পাৰচেজ কৰিছো। বলক এটো আনবক্সিং কৰি চাও ইয়াৰ ভিতৰত কি আছে। এটো Amazonৰ বাক্সা। আপোনালোকে পাৰালে এনেকৈ নিছিঙিব, কাৰণ যদি আপোনালোকৰ কেতিয়াবা কি হয়, যদি আপোনাৰ প্ৰডাক্টটো যদি বেয়া আহে তেতিয়া হলে আপোনালোকে যে এটো সিঙে তেতিয়া হলে আপোনালোকৰ ৰিটাৰ্ণ কৰিবলৈ অসুবিধা হয়। তো গতিকে আপোনালোকে ভালদৰে ৰাখিব, ৰাখিলে ভাল। আৰু যেহেতু মই এটো ঘূৰাই দিয়াৰ কোনো মানে আৰু কোন ইচ্ছা নাই বা ঘূৰাই নিদু, হেতুৰ কাৰণে মই ডাইৰেক্ট সিঙি দিছো। তো বলক এটোৰ ভিতৰত কি আছে চাই লওঁ। ইয়াতে Amazonৰ ফালৰ পৰা ৰিসিপ্ট দিছে। এইবিলাকৰ দৰকাৰ নাই। এটোৰ ভিতৰত কি আছে চাই লওঁ। তো আমাৰ বক্সটোৰ ভিতৰত এটো ওলাইছে আৰু এটো কেনেকুৱা হয় কি হয় চাই লওঁ, আপোনালোকক দেখাই আছো। ইয়াতে আপোনালোকক এডাল মোবাইল চাৰ্জাৰ হোল্ডিং দিছে। ইয়াতে বাইকত আপোনালোকৰ ফিটিং কৰি কেনে আমি মোবাইল চাৰ্জ দিব পাৰিম। ইয়াতে চাৰ্জাৰ লগাই কেনে চাৰ্জ দিব পাৰিম। আৰু এটো বাইকত এনেদৰে ফিটিং হ'ব। ফিটিং হোৱাৰ পিছত আমি এটো ৰুটিং কৰিব পাৰিম আৰু ইয়াতে মোবাইল চাৰ্জ দিব পাৰিম। আৰু লগতে বিশেষকৈ মোৰ এই জি সাইডৰ যিকেইটা ক্লিপ আছে এইকেইটা ভাল লাগিছে, কাৰণ এইকেইটা থকাৰ কাৰণে মোবাইলটো বহুত সেফটি থাকিব। যেহেতু চাৰিওফালৰ পৰা আছে, মোবাইলটো কোনো এটা যিমান জাম্পিং কৰিলেও মোবাইলটো পৰাৰ চান্স নাথাকে। আৰু এটো Amazonৰ পৰা পাৰচেজ কৰিছো মই। তো বাক্সাটোৰ ভিতৰত বিশেষ একো নাছিল, এইটোৱে আছিল। আৰু এটো মই ভাবিছো মোবাইলেৰে মই মটো ব্লগ বনাম, হেতুৰ কাৰণে এটো পাৰচেজ কৰিছো। এটো একচুয়ালি হেলমেটত লগোৱাৰ কাৰণে নহয়, হেলমেটত লগোৱাৰ কাৰণে তো সৰু থাকে। এটো মই ডাইৰেক্ট বাইকত ফিটিং কৰিম বুলি ভাবিছো। বাইকত ফিটিং কৰি মই মটো ব্লগ বনাম বুলি ভাবিছো। তো বলকচোন এটো লগোৱাৰ পিছত কিদৰে ইনষ্টল কৰে চাই লওঁ, আৰু এটো লগোৱাৰ পিছত ইয়াৰ ৰিভিউ কেনেকুৱা আহে, ইয়াৰ পিকচাৰ কোৱালিটি কেনেকুৱা আহে, বা কেনেদৰে আমি এটো ভিডিও যেটো হেলমেটত লগোৱাতকে ভাল পামনে বা হেলমেটত লগোৱাৰ দৰে পামনে নাপাম সেইখিনিকে চাই লওঁ। তো বলক ভিডিওটো আৰম্ভ কৰো। তো মই এইডাল লগাম মোৰ এইখন হৈছে TVSৰ Apache RTR 160 4V মডেল। এখন বাইকখন BS4ৰ হয়। যেতিয়া বাইকখন লৈছিলো তেতিয়া BS6 অহাই নাছিলে। আৰু এডাল মই ক'ত লগাম, এডাল মই ইয়াতে লগাম, এই নাটটোত লগাম। এই নাটটো এটো ব্ৰেগৰ হয়। এটো খুলি কেনে এডাল লগাম। আৰু এডাল লগাবৰ কাৰণে এটো যেটো সুইচ আছে এটো মোৰ হেডলাইটৰ সুইচ হয়। এই সুইচটো মই ইয়াৰ পৰা খুলি নি ইমান মানত লগাব লাগিব। ইমান মানত লগালেহে এটো ফিটিংটো ভালদৰে আহিব, নহলে ইয়াতে লাগি ধৰে। তো বলক এটো ফিটিং কৰো। ফিটিং কৰি কেনে ইয়াৰে চাৰ্জাৰ যেটো হোল্ডিং আছে, যেটো
চাৰ্জাৰ হোল্ডিং আছে চাৰ্জাৰ হোল্ডিংটো বেটাৰীৰ লগত কানেকশ্যন কৰোঁ কৰি কেনে আমি ইয়াৰ ৰিভিউ চাওঁ ইয়াৰ যদি ইয়াৰ দ্বাৰা মোবাইলেৰে মটো ব্লগ বনাওঁ কেনেকুৱা হয় তাকে চাম ব্লগ ফিটিং কৰোঁ আৰু মোৰ এইবিলাক হৈছে টুলছ এয়া চব বাইকৰে হয় আৰু ইয়া দি এতিয়া খুলিম এডাল থাকক ইয়াতে তো ব্লগ এইটো খোলো মোৰ অসুবিধা হৈছে কাৰণ মই নিজে কেমেৰা ধৰি কেনে ভিডিঅ' কৰিব লগা হৈছে টাইট কৰি লওঁ এইটো লগোৱা হৈ গ'ল ইয়াতে বৰ্তমান খুলিব লাগিব এইটো ব্লক এইটো খুলি কেনে লগাওঁ ইয়াতে এডাল এনেকৈ দিলে নহ'ব ইয়াতে এটা ৱাছাৰ এটা লাগিব ৱাছাৰ এটা দিব লাগিব ৱাছাৰ এটা দিলেহে ভালদৰে ফিট হ'ব আৰু মই পালোঁ এইটো ৱাছাৰ এইটো পুৰণি ৱাছাৰ এতিয়া লগাওঁ এইটো মই অকণমান বেণ্ড কৰি লৈছোঁ এই চাওক অলপ বেণ্ড কৰি লৈছোঁ মানে ইয়াতে ফিটিংটো ভাল হ'বৰ কাৰণে বেণ্ড কৰি লৈছোঁ এতিয়া কেমেৰা কিন্তু মায়ে ধৰি আছে কেমেৰা টাইটটো বেছি হ'ব লাগিব
তো হৈ গৈছে এইটো টাইট হৈ গৈছে চাই ল'ব পাৰে এইডাল এনেকৈ দিব পাৰোঁ তো এনেকৈ দিব পাৰোঁ তো এইটো ফিটিং হৈ গৈছে ইমান লৰা নাই একদম পুৰা গপচ হৈছে আৰু এইটো মোৰ ফাইনেলি ফিটিং হ'ল একদম লৰা নাই পুৰা গপচ হৈছে আৰু ইয়াতে আপোনাৰ মোবাইল হোল্ডিং এইটো মোবাইলৰ চাৰ্জাৰ ইয়াতে চাৰ্জ দিব পাৰিব কিন্তু মোৰ যেহেতু দৰকাৰ নাই গতিকে মই এইটো খুলি দিম আৰু যদি আপোনালোকক যদি প্ৰয়োজন হয় আপোনালোকে যদি লগায় তেতিয়াহ'লে এইডাল যিডাল তার আছে আপোনালোকে ডাইৰেক্ট বেটাৰীৰ পৰা কানেকশ্যন দিব পাৰে মই আপোনালোকক এতিয়া আৰু নেদেখাওঁ কাৰণ যেহেতু মোৰ ভাইজাৰৰ ভিতৰত আছে বেটাৰী আৰু সেইবিলাক মই এতিয়া খুলি নাথাকোঁ এইটো আপোনালোকেও পাৰিব বেটাৰীৰ পৰা ডাইৰেক্ট প্লাছ মাইনাছ কানেকশ্যন দিলেই হৈ যাব তো বলক এইটো মই বৰ্তমান খুলিয়ে দিওঁ খুলি দিয়াৰ পিছত এইটো আমি চাই লওঁ এতিয়া মটো ব্লগ বনাই কেনে হয় আৰু মই লৈছোঁ মোবাইলটো ইয়াতে ফিট কৰি একদম পুৰা গপচ হৈছে আৰু এতিয়া মই ৰেডি বাইক ৰাইডিং কৰিবলৈ বলক আমি হাই ৰোডত বাইক ৰাইডিং কৰিম তাৰ আগতে বৰ্তমান আমাৰ বাইক চলালে হেলমেটটো মেইন জৰুৰী হেলমেট লাগিব আৰু বৰ্তমান যেহেতু কৰোনাৰ সময় আৰু তাৰ কাৰণে মোক লাগিব মাস্ক তো বলক মাস্কখন পিন্ধি লওঁ বৰ ধুনীয়াকৈ মাস্কখন পিন্ধি লওঁ আৰু তাৰপিছত হেলমেট বলক কৰোঁ এতিয়া ৰাইড